1997 চনত ৰবাৰ্ট কিয়সাকি এখন কিতাপ লিখিলে। কিতাপখন প্ৰকাশ হোৱাৰ পাছতেই বেষ্ট সেলিং কিতাপ হৈ পৰিল। ৰবাৰ্ট কিয়সাকিৰ দুজন দেউতাক আছিল। এজন তেখেতৰ নিজৰ দেউতাক, যিজন তেওঁ পুৰ ডেড অৰ্থাৎ দুখীয়া দেউতাক, আৰু তেওঁ বন্ধুৰ মাইকৰ দেউতাক তেওঁ ৰিচ ডেড বুলি কয়, মানে ধনী দেউতাক। তেওঁ নিজৰ দেউতাকজন বহুত পঢ়া শুনা কৰা, তেওঁ এখন কলেজৰ প্ৰফেচাৰ, কিন্তু তেখেতে তেওঁ গোটেই জীৱন পইচাক লৈ বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ল, আৰু সেইবাবে ৰবাৰ্টে তেওঁক পুৰ ডেড বুলি কয়। আৰু আনফালে তেওঁ বন্ধুৰ দেউতাক এজন কম পঢ়া শুনা কৰা মানুহ, কিন্তু তেওঁ এজন ডাঙৰ বিজনেছমেন আৰু এজন সফল ব্যক্তি, সেইবাবে ৰবাৰ্টে তেওঁক ৰিচ ডেড বুলি কয়। ৰবাৰ্ট কিয়সাকিয়ে তেওঁ কিতাপ ৰিচ ডেড পুৰ ডেডত কৈছে যে তেওঁ যেতিয়া 9 বছৰ বয়সত স্কুলত পঢ়ি আছিল, তেতিয়া স্কুলত পঢ়া ধনী ব্যক্তিসকলৰ ল'ৰা ছোৱালীবোৰ দেখি তেওঁ ধনী হোৱাৰ সপোন দেখিবলৈ লৈছিল। সেইবাবে তেওঁ এদিন তেওঁৰ পুৰ ডেডক সুধিলে যে ধনী কেনেকৈ হ'ব পাৰি, কিন্তু তেওঁ নিজৰ দেউতাক মানে পুৰ ডেডৰ ওচৰত ইয়াৰ কোনো উত্তৰ নাছিল। তেওঁ ক'লে যে তুমি ইয়াৰ উত্তৰ তোমাৰ বন্ধু মাইকৰ দেউতাৰ পৰা উত্তৰটো ল'ব পাৰিবা, তেওঁহে তোমাক এই প্ৰশ্নটোৰ উত্তৰ ভালদৰে দিব পাৰিব। তেতিয়া ৰবাৰ্টে ৰিচ ডেডৰ ওচৰলৈ গ'ল আৰু তেখেতক প্ৰশ্ন কৰিলে, আৰু সেইকণৰ পৰাই ৰবাৰ্টৰ জীৱনত বিত্তীয় শিক্ষাৰ আদিপাঠ আৰম্ভ হ'ল। ৰিচ ডেডে ৰবাৰ্টক জীৱনৰ ভিন ভিন সময়ত ধনী হ'বলৈ আৰু লাইফৰ বাবে ধনী হৈ থাকিবলৈ কিছুমান ইম্পৰ্টেণ্ট লেচন পঢ়াই গৈছিল। আৰু ইয়াৰ পৰাই ৰবাৰ্টে কিতাপখনত কিছুমান কথা আমাক কৈছে যে কেনেকৈ পইচাক মেইনটেইন কৰিব লাগে, পইচাক কেনেকৈ কামত লগাব লাগে, আৰু দুখীয়া লোকসকলে এনেকুৱা কি ভুল কৰে যাৰ বাবে তেওঁলোক সদায় দুখীয়া হৈ থাকে। ইয়াৰোপৰি তেওঁ কয় যে দুখীয়া লোকসকলেও যদি তেওঁ কোৱা কথাখিনি মানি চলে তেতিয়া তেওঁলোকো কম দিনৰ ভিতৰত ধনী হ'ব পাৰিব। এতিয়া আহক আমি কথা পাতোঁ সেই ইম্পৰ্টেণ্ট লেচনসমূহৰ বিষয়ে। 1 নম্বৰতে হ'ল ধনী লোকে কেতিয়াও পইচাৰ বাবে কাম নকৰে। সাধাৰণতে বেছিভাগ লোকে ধনী হ'বলৈ যথেষ্ট কষ্ট কৰে। তেওঁলোকে এটা ভাল চাকৰি পোৱাৰ আশা কৰে, যাৰ পৰা প্ৰতি মাহে এটা ভাল দৰমহা পাই থাকিব পাৰে। চাকৰি পোৱাৰ পিছত সম্পূৰ্ণ একাগ্ৰতা আৰু কৰ্তব্যনিষ্ঠা মনত লৈ অফিচলৈ যায়। ইয়াৰ ফলত তেওঁলোক এখন জালত ফচি যায় আৰু যাৰ পৰা কেতিয়াও ওলাব নোৱাৰে। আৰু বহু লোকে সোনকালে ধনী হ'বলৈ লোভীয়া হৈ পৰে। তেওঁলোকে জানে যে মাহৰ শেষত দৰমহা পাব আৰু ইয়াৰ বাবে লোন লৈ এটা ঘৰ বনাব, গাড়ী কিনিব, ক্ৰেডিট কাৰ্ডৰ পৰা দামী দামী বস্তু কিনিব, আৰু ফচি যায় এখন ডাঙৰ জালত, য'ৰ পৰা ওলাব পৰাটো বহুত কঠিন। কাৰণ তেওঁলোকে যিবোৰ বস্তু লোনত লয় সেইখিনি লোন পে'মেণ্ট কৰিবই লাগিব, আৰু সেইখিনি লোন পে' কৰিবলৈ হ'লে বহু বছৰ চাকৰি কৰিব লাগিব। আৰু আপুনি চাকৰিৰ পৰা যিমান দৰমহা পাব আৰু তাৰ পৰা বেছিভাগ লোনৰ পে'মেণ্ট কৰোঁতে গুচি যাব, আৰু এনেকৈ বহু লোকৰ জীৱনত লোন পে' আৰু চাকৰি কৰোঁতে পাৰ হৈ যায়। এতিয়া প্ৰশ্ন হ'ল পইচাৰ বাবে কাম কৰিব নালাগে যদি কি কৰিব লাগে? ধনী লোকে কেতিয়াও পইচাৰ বাবে কাম নকৰে। তেওঁলোকে এনেকুৱা কিছুমান কাম কৰে য'ত নেকি পইচাই তেওঁলোকৰ বাবে কাম কৰে, আৰু তেওঁলোকে এনেকুৱা কি কাম কৰে তাৰ বিষয়ে আপোনালোকে আগলৈ বুজি পাব। লেচন নম্বৰ 2, আমি কিয় বিত্তীয় শিক্ষা লোৱাটো প্ৰয়োজন। 2 নম্বৰ লেচনত ৰিচ ডেডে শিকায় যে আমাৰ বাবে পইচাৰ জ্ঞান থকাটো বহুত ইম্পৰ্টেণ্ট হয়। বিশ্বৰ সকলো স্কুল কলেজত সকলো ছাবজেক্ট শিকোৱা হয়, মাত্ৰ শিকোৱা নহয় বিত্তীয় শিক্ষা অৰ্থাৎ ফাইনেন্সিয়েল এডুকেশ্যন। কাৰণ এনেদৰে আমাৰ এডুকেশ্যন ছিষ্টেমটো বনোৱা হৈছে যে ভালদৰে পঢ়া, ভাল মাৰ্কছ পাব লাগিব আৰু এটা ভাল চাকৰি কৰিব লাগিব। কিন্তু সঁচা কথাটো হ'ল যে কোনো ধৰণৰ চাকৰিয়ে আপোনাক ধনী ব্যক্তি হোৱাত সহায় নকৰে। ধৰি লওক কোনো এজন ব্যক্তিয়ে বহুত কষ্ট কৰি পঢ়া শুনা কৰি ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ল, তেওঁ সেই 9টাৰ পৰা 5টালৈকে চাকৰি জালত সোমাই পৰে, যিটো নেকি আমি প্ৰথম পইণ্টত আলোচনা কৰি আহিছোঁ। আৰু সেই চক্ৰবিহুৰ পৰা ওলাবৰ বাবে ৰিচ ডেডে সম্পত্তি আৰু দায়িত্বৰ কথা কৈছে। সম্পত্তি সেইবোৰক কোৱা হয় যিবোৰে আপোনাৰ পকেটলৈ পইচা আনে, আৰু দায়িত্ব সেইখিনি কোৱা হয় যিয়ে আপোনাৰ পকেটৰ পৰা পইচা খৰচ কৰে। এক্সাম্পলৰ বাবে যদি আপুনি আপোনাৰ ঘৰ এটা ভাড়ালৈ দিয়ে তেন্তে তাক আমি সম্পত্তি বুলি ক'ম, কাৰণ সেই ঘৰটোৱে আপোনাক পকেটলৈ পইচা আনে। আনফালে আপুনি যদি এখন গাড়ী লোন লৈ কিনে তাক আমি ক'ম দায়িত্ব, কাৰণ সেই গাড়ীখনে আপোনাৰ পকেটৰ পৰা পইচা খৰচ কৰাই আছে। আৰু ধনী হ'বলৈ হ'লে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল যে আপুনি সম্পত্তি বঢ়াই যাওক আৰু দায়িত্ব কমাই যাওক। আৰু এইখিনি কথা বিশ্বৰ কোনো স্কুল কলেজত শিকোৱা নহয়, কাৰণ তাত আমাক কেৱল এটা ভাল চাকৰি কৰিবলৈহে শিকোৱা হয়। তাত আমাক কেতিয়াও শিকোৱা নহয় যে আমি আমাৰ পইচাখিনি কেনেকৈ কামত লগাব পাৰোঁ, গ্ৰ' কৰিব পাৰোঁ। আৰু সেইবাবে ফাইনেন্সিয়েল এডুকেশ্যনৰ বিষয়ে জনাটো অতি ইম্পৰ্টেণ্ট। লেচন নম্বৰ 3 হ'ল যে নিজৰ কামৰ ওপৰত গুৰুত্ব দিয়ক। এই লেচনটোত ৰিচ ডেডে কৈছে যে এটা চিম্পুল চাকৰি কৰা লোকেও এক্সট্ৰাকৈ কিছুমান কাম কৰিব পাৰে, যাৰ জৰিয়তে তেওঁৰ ইনকাম বৃদ্ধি হ'ব পাৰে। এইটো নহয় যে সদায় ডাঙৰ লেভেলৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, কাৰণ সকলোৰে হাতত ইমান পইচা নাথাকে। আপুনি নিজৰ চাকৰি কৰি থাকোঁতেও আপোনাৰ মন পচন্দৰ কাম কৰিব পাৰে। উদাহৰণ হিচাপে কোনো এজন ব্যক্তিয়ে এখন স্কুলত চাকৰি কৰে, সেইটো তেওঁ বিজনেছ নহয়, সেইটো হ'ল তেওঁৰ প্ৰফেশ্যন। তেওঁ নিজে যেতিয়া এটা কাম ষ্টাৰ্ট কৰিব সেইটোকে তেওঁ নিজৰ কাম বুলি কোৱা হ'ব। এবাৰ মেকডনাল্ডৰ ফাউণ্ডাৰজনে MBA ষ্টুডেণ্টসকলৰ আগত ভাষণ দি আছিল। ভাষণ দি থাকোঁতে তেওঁ ষ্টুডেণ্টখিনিক সুধিলে যে আপোনালোকে জানেনে মই কিহৰ বিজনেছ কৰোঁ? তেতিয়া সকলোৱে ক'লে যে আপুনি হেমবাৰ্গাৰৰ বিজনেছ কৰে। আৰু এই কথাটো শুনি ফাউণ্ডাৰজনৰ হাঁহি উঠিল আৰু ক'লে যে মই হেমবাৰ্গাৰৰ বিজনেছ নকৰোঁ, কাৰণ মোৰ কাম হ'ল ৰিয়েল ইষ্টেট।
ইয়াৰ কাৰণ হ'ল যে যেতিয়া কোনো লোকে মেকডোনাল্ডৰ ফ্ৰেঞ্চাইজি কিনিবলৈ বিচাৰে তেতিয়া তেওঁ সেই জেগাখনৰ বাবে মাটিও কিনিব লাগে আৰু এইটো হ'ল ফাউণ্ডাৰজনৰ ৰিয়েল ইষ্টেটৰ বিজনেছ আৰু আপুনি এইটো নিজেও দেখিব যে মেকডোনাল্ড বৰ্তমান ৰিয়েল ইষ্টেটৰ জগতত এখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সেইবাবে ৰিচ ডেডে ৰবাৰ্টক শিকাইছে যে বিশ্বৰ বেছিভাগ লোকে আনৰ বাবে কাম কৰে কিন্তু নিজৰ বাবে কাম নকৰে সেইবাবে সকলোৱে নিজৰ ওপৰত গুৰুত্ব দিব লাগে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি চাকৰি এৰি দিব লাগে তেওঁ মাত্ৰ এইটো ক'ব বিচাৰিছে যে আপুনি আপোনাৰ চাকৰিৰ লগতে আপুনি আপোনাৰ সম্পত্তিৰ তালিকাখন শক্তিশালী কৰিবলৈ চেষ্টা কৰিব লাগে লেসন নম্বৰ 4 হ'ল যে শিকিবৰ বাবে কাম কৰক পইচাৰ বাবে নহয় ৰবাৰ্ট কিয়সাকিয়ে তেওঁ কিতাপত কৈছে যে এবাৰ ছিংগাপুৰত তেওঁ ইণ্টাৰভিউ এগৰাকী মহিলা সাংবাদিকে লৈছিল আৰু তেওঁ কৈছিল যে তেওঁৰ সপোন আছে এজন বেষ্ট সেলিং ৰাইটাৰ হোৱাৰ কিন্তু তেওঁ হ'ব নোৱাৰিলে মহিলাগৰাকীৰ লিখনিবোৰ বহুত ভাল আছিল আৰু ৰবাৰ্টে তেওঁৰ লিখাবোৰ আগতে পঢ়িছিল সেইবাবে ৰবাৰ্টে তেওঁক সেলছৰ ওপৰত ট্ৰেইনিং ল'বলৈ পৰামৰ্শ দিলে কিন্তু কথাষাৰ শুনি মহিলাগৰাকীৰ বহুত খং উঠিল কাৰণ তেওঁ যথেষ্ট শিক্ষিত মহিলা আছিল ইংৰাজী সাহিত্যত মাষ্টাৰ ডিগ্ৰী আছিল আৰু তেওঁৰ হিচাপ মতে সেলছৰ কাম শিকাটো তেওঁৰ ষ্টেণ্ডাৰ্ডত নপৰে ৰবাৰ্টে কৈছে যে বিশ্বত বহুতো পঢ়া শুনা কৰা ইণ্টেলিজেণ্ট মানুহ আছে কিন্তু আসল পইণ্টটো হ'ল যে পইচা ঘটিবলৈ হ'লে কেৱল টেলেণ্ট হ'লে নহ'ব আপুনি সেই টেলেণ্টক কেনেকৈ ইউজ কৰিব সেইটো জানিব লাগিব যেতিয়ালৈকে আপুনি এইটো নাজানিব তেতিয়ালৈকে আপোনাৰ এই টেলেণ্টখিনি মূল্যহীন আৰু সেই মহিলাগৰাকীৰ নিচিনাকৈ বহু লোকে শিকিবৰ বাবে কাম নকৰে সেই মহিলাগৰাকীয়ে যদি সেলছৰ ট্ৰেইনিংটো লৈ ল'লেহেঁতেন তেতিয়া কি ঠিক তেওঁ ভৱিষ্যতে এগৰাকী বেষ্ট সেলিং ৰাইটাৰো হ'ব পাৰিলেহেঁতেন কিন্তু তেওঁ নিশিকিলে এই কাৰণটোৰ বাবে দুখীয়া সদায় দুখীয়া হৈ থাকে আৰু ধনী লোকসকলে শিকিবৰ বাবে কাম কৰে আৰু তাৰ ফলত ধনী লোকসকল আৰু ধনী হৈ গৈ থাকে ৰবাৰ্ট কিয়সাকিয়ে কৈছে যে তেওঁ পুৱৰ ডেডজনে সদায় তেওঁ চাকৰিক লৈ চিন্তা কৰিছিল আৰু তেওঁ ৰিচ ডেডজনে সদায় শিকাৰ ওপৰত বেছি গুৰুত্ব দিছিল কাৰণ তেওঁ বিশ্বাস কৰিছিল যে ধনী হ'বলৈ হ'লে লাইফত বহু কথা শিকিব লাগিব আৰু এইটোৱেই তেওঁলোক দুজনৰ মাজত পাৰ্থক্য লেসন নম্বৰ 5 বাধাসমূহ অতিক্ৰম কৰি আগুৱাই যোৱা ৰবাৰ্ট কিয়সাকিয়ে তেওঁ কিতাপত কৈছে যে বহু লোকৰ হাতত পইচাৰ জ্ঞানখিনি আছে কিন্তু তথাপিতো তেওঁলোকৰ জীৱনত এনেকুৱা কিছুমান বাধা আহি যায় যাৰ বাবে তেওঁ সেই সম্পত্তি তালিকাখন ডাঙৰ কৰিব নোৱাৰে আৰু ৰবাৰ্টে এই 5টা বাধাৰ কথা কৈছে 1 নম্বৰটো হ'ল ভয় বিশ্বৰ সকলো লোকে পইচা হেৰুৱাক লৈ ভয় কৰে পইচা হেৰুৱাৰ ভয় ধনী লোকসকলৰ মনলৈকো আহে কিন্তু সমস্যাটো হ'ল যে পইচা লোকচান হোৱাৰ পাছত সেই সিচুৱেশ্যনটোৰ পৰা তেওঁলোকে কেনেকৈ ওলাই আহিব পাৰিব তাৰ বাবে ইম্পৰ্টেণ্ট হ'ল যে আপুনি আপোনাৰ বিফলতাক কেনেদৰে গ্ৰহণ কৰে ধনী আৰু দুখীয়াৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্যটো এইটোৱে হ'ল যে তেওঁলোকে বিফলতাৰ লগত কেনেকৈ যুঁজ দিয়ে 2 নম্বৰ বাধাটো হ'ল সন্দেহ বা ডাউট পইচা ইনভেষ্ট কৰা টাইমত আমাৰ সকলোৰে মনত এটা ডাউট আহে যি আমাৰ মগজুটোক জাম কৰি পেলায় সকলোৰে মনলৈ প্ৰশ্ন আহে যে যদি মই কৰা ইনভেষ্টমেণ্টখিনি ডুবি যায় কি হ'ব যদি সকলোবোৰ মই ভবাৰ দৰে নহয় এনেকুৱা কিছুমান প্ৰশ্ন আৰু ডাউটৰ বাবে আমি ভয় খাওঁ আৰু যদি কিবা কাম এটা কৰাৰ কথা ভাবোঁ তাক আমি ষ্টাৰ্ট কৰিব নোৱাৰোঁ আৰু এনেকৈ বহুতো সুবিধা আমাৰ চকুৰ সন্মুখৰ পৰা পাৰ হৈ যায় আৰু আমি লাগি চাই ৰ'ব লগা হয় 3 নম্বৰ বাধাটো হ'ল এলাহ যিটো আমাৰ সকলোৰে আটাইতকৈ ডাঙৰ শত্ৰু আৰু যি আমাক কেতিয়াও আগবাঢ়িব নিদিয়ে ৰবাৰ্টে কৈছে যে যিসকল লোকে বহুত বেছি ব্যস্ত হয় সেইসকল লোকে আটাইতকৈ বেছি এলেহুৱা হয় জীৱনৰ প্ৰতিটো সময় পইচাৰ বাবে কাম কৰা লোকসকলে জানিব লাগে যিকোনো বস্তুৱে অতিমাত্ৰাটো বেয়া 4 নম্বৰ বাধাটো হ'ল বেয়া অভ্যাস ৰবাৰ্টে কৈছে যদি আপুনি দুজন ব্যক্তিৰ মাজত কম্পেৰিজন কৰে তেন্তে আপুনি দেখিব যে দুজনৰ অভ্যাসৰ মাজত বহুত পাৰ্থক্য আছে লগতে ৰবাৰ্টে কৈছে যে তেওঁ প্ৰথমে নিজৰ ওপৰত ইনভেষ্ট কৰে আৰু এইবাবে তেওঁ নিজকে ফাইনেন্সিয়েলি আৰু ইমোশ্যনেলি শক্তিশালী অনুভৱ কৰে তেওঁ ক'ব বিচৰা কথাটো হ'ল যে যেতিয়া প্ৰতিমাহে আপোনাৰ হাতলৈ পইচা আহে তেতিয়া প্ৰথমে সেভিংছ আৰু ইনভেষ্টমেণ্টৰ পইচাখিনি ৰাখি থওক তাৰ পাছত বাকী থকাখিনিহে খৰচ কৰক যদি ধনী হোৱাৰ সপোন আপোনাৰো আছে তেন্তে কম দৰমহা পালেও এই অভ্যাসটো আপুনি ফ'ল' কৰিব লাগিব ফাৰ্ষ্টতে আপুনি নিজক পে' কৰক তাৰ পাছতহে বাকী কামখিনি কৰক ইয়াৰ ফলত আপোনাৰ দুটা লাভ হ'ব প্ৰথমটো হ'ল আপোনাৰ সেভিংছ বাঢ়িব 2 নম্বৰটো হ'ল আপোনাৰ হাতলৈ ইনকাম কৰিবলৈ আৰু ৰাস্তা আহিব আৰু আপুনি তাৰ সুবিধা ল'ব পাৰিব 5 নম্বৰ বাধাটো হ'ল অহংকাৰ বা ইগো ৰিচ ডেডে কৈছে যে কিছু লোকৰ অহংকাৰ বহুত বেছি হয় আৰু তাৰ ব্যৱহাৰ তেওঁলোকে নিজৰ অজ্ঞানতাক লুকুৱাৰ বাবে কৰে তেওঁলোকে কয় যে মোৰ হাতত যিমানখিনি জ্ঞান আছে তাৰ ফলতে মই পইচা ঘটিব পাৰিছোঁ আৰু যিবোৰ বস্তু মই নাজানো সেইবোৰ বাবে মোৰ লোকচান হ'বলগীয়া হৈছে সেইবাবে কিবা বস্তুৰ বিষয়ে যদি আপোনাৰ জ্ঞান নাথাকে তেন্তে আপোনাৰ ইগোটোক ছাইডত ৰাখি তাক ভালদৰে শিকি লওক তেতিয়া আপুনি এটা ডাঙৰ লছৰ পৰা বাচিব পাৰিব আহক তেন্তে আমি ভিডিঅ'টোৰ সাৰাংশটো এবাৰ চাই লওঁ প্ৰথমতে আমি কথা পাতিলোঁ ৰবাৰ্টৰ দুজন দেউতাক আছিল এজন ধনী দেউতাক এজন দুখীয়া দেউতাক আৰু তেখেতৰ 30 বছৰীয়া জীৱনত তেওঁ ধনী দেউতাকৰ পৰা যিখিনি শিকিলে সেইখিনি তেওঁ কিতাপ ৰিচ ডেড পুৱৰ ডেডত উল্লেখ কৰিছে 1 নম্বৰ লেছনটো হ'ল যে ধনী লোকে পইচাৰ বাবে কাম নকৰে 2 নম্বৰ লেছনটো হ'ল কিয় আমি ফাইনেন্সিয়েল এডুকেশ্যনৰ বিষয়ে শিকিব লাগে এই পইণ্টটোত আমি পাতিছিলোঁ যে সদায় সম্পত্তি বঢ়াব লাগে আৰু দায়িত্ব কমাব লাগে লেছন নম্বৰ 3
সদায় নিজৰ কামক গুৰুত্ব দিব লাগে। লেছন নম্বৰ 4 শিকিবৰ বাবে কাম কৰিব লাগে, পইচাৰ বাবে নহয়। লাষ্টৰ পইণ্টটো হ'ল বাধাসমূহ অতিক্ৰম কৰি আগুৱাই যোৱা। এই পইণ্টটোত ৰবাৰ্টে 5টা বাধাৰ কথা কৈছে, যাৰ বাবে আপুনি সম্পত্তিৰ তালিকা ডাঙৰ কৰিব নোৱাৰে। সেই বাধাকেইটা হ'ল ভয়, সন্দেহ, এলাহ, বেয়া অভ্যাস আৰু ইগ'। দৰ্শকসকল, মই সকলোকে অনুৰোধ জনাম যে আপোনালোকে এবাৰ হ'লেও এই কিতাপখন এবাৰ পঢ়ক, যাৰ জৰিয়তে আপোনালোকৰ ফাইনেন্সিয়েল এডুকেশ্যনৰ ওপৰত যথেষ্ট জ্ঞান বাঢ়িব। দৰ্শকসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক নিশ্চয় কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দৰ্শকসকল, পুনৰ লগ পাম।